वेलकम टू माय यूट्यूब चैनल DT असमिया। आज आपलोक देखुৱাম আপোনালোকে কিমানখিনি টাইম ফেসবুকত ব্যয় কৰিছে বা ফেসবুক ইউজ কৰি আছে। সো আপোনালোকৰ ফেসবুকে দি দিব যে কিমানখিনি টাইম আপোনালোকে ব্যৱহাৰ কৰি আছে ফেসবুক, আৰু আপোনালোকে যদি টাইমিং বচাব বিচাৰে তাতো চেক কৰিব পাৰিব। সো আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি অন কৰি লওক, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ' নটিফিকেশ্যন পায়। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিছে তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক আগলৈ যাবলৈ আপোনালোকে নিশ্চয় সহযোগিতা আগবঢ়াব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। প্ৰথমতে আপুনি আপোনাৰ নিজৰ ফেচবুকখন অ'পেন কৰিব লাগিব। মই মোৰ একাউণ্টটো লগ ইন কৰি লওঁ। মোৰ একাউণ্ট মই লগ ইন কৰি ল'লোঁ। চব এইটো মোৰ নিজৰ পাৰ্চনেল ফেচবুক একাউণ্ট হয়। চ' আপুনি কি কৰিব, পোনপ্ৰথমে ইয়াত যে 3টা লাইন দেখুৱাই আছে সেই 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব এনেকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনাৰ ইয়াত চব ছেটিংছ এণ্ড প্ৰাইভেচি বুলি লিখা আছে, এইখিনিত ক্লিক কৰিব। এইখিনি ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত লিখা আছে ইয়ৰ টাইম অন ফেচবুক। ইয়াত ক্লিক কৰিব জাষ্ট। চব মই ক্লিক কৰিছোঁ। এইটো চব ইয়াত দেখুৱাই আছে টাইম পাৰ ডে। ইয়াত চব মই আজি মানডে হয়, মানডে মই 1 মিনিট ফেচবুক ইউজ কৰিছোঁ। চ' ইয়াতে আপোনাক দেখুৱাই দিব মই ছানডে মই কিমান কৰিছিলোঁ, ছেটাৰডে, ফ্ৰাইডে, টিউজডে, মানে কোনটো সপ্তাহত বা কোনটো ডেজ আপুনি কিমান ফেচবুক ইউজ কৰিছে তাকে হিচাপ ইয়াত উলিয়াই দিব। আজি মই মানডে হয়, আজি মই 1 মিনিট টাইম ফেচবুক ইউজ কৰিছোঁ, তো সেইটো দেখুৱাই আছে। চ' ইয়াত আপুনি টাইম ছেট কৰিব পাৰিব, আপুনি কিমানখিনি টাইম আপুনি ফেচবুকত কটাব বিচাৰিছে বা কিমানখিনি টাইম আপুনি ফেচবুক ইউজ কৰে। তো আপুনি নিজৰ টাইম মতে আপুনি ইয়াত টাইমো ছেট কৰিব পাৰিব আপোনাৰ টাইম বচাবৰ কাৰণে। চ' ইয়াত চাওক লিখা আছে ছেট ডেইলি ৰিমাইণ্ডাৰ। চ' ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চিলেক্ট কৰি ল'ব কিমান ঘণ্টা আপুনি চলাব, কিমান আৱাৰ্ছ দিয়া আছে। তাৰপিছত ইয়াত মিনিট বুলি দিয়া আছে, সেইটো দি কিনে আপুনি ছেট কৰি দিব। ছেট কৰাৰ পিছত আপুনি ইমানখিনি সময় ইউজ কৰাৰ পিছত অট'মেটিকলি আপোনাৰ ফেচবুকে এটা ছিগনেল দিব। ছিগনেলটো দিয়াৰ পিছত আপুনি অট'মেটিকলি অফ হৈ যাব। তো চ' আপুনি যদি এইটো ছেট কৰিব বিচাৰে তো ছেট কৰিব পাৰিব। আৰু এইটো প্ৰচেছ আপুনি যদি কৰিব বিচাৰে, কৰাৰ পিছত আপোনাৰ মানে টাইমো বাচিব, ওপৰৰ পৰা আপুনি আপোনাৰ নিজৰ বাহিৰা কামখিনি কৰিব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা বুজাত অসুবিধা হয় তলত কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা ছ'চিয়েল ছাইট ৰিলেটেড ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।